নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। আজি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। গুৰুজনাক সেৱা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু নামঘৰত এয়া শংকৰদেৱৰ তিথি পাতিছে দুপৰীয়া আৰু তিথিলৈকে আহিছোঁ আৰু অকণমান ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়ালোঁ। বহুত গৰম আজি আৰু এয়া নামঘৰত দুপৰীয়া খোৱাবৰ বাবে গোপিনীসকলে ভাতৰ ব্যৱস্থা কৰিছে, নিৰামিষ ভাতৰ। আৰু এয়া এগৰাকীয়ে ভাত বনাই আছে, চব্জি বনাই আছে, নিৰামিষ চব্জি। আপোনালোককো অকণমান দেখুৱাই দিলোঁ আমাৰ নামঘৰতনো কেনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ তিথি আয়োজন কৰিছে। তাকে ভাবিলোঁ অকণমান ভিডিঅ' আকাৰে মই সাঁচি ৰখাৰ লগতে আপোনালোককো দেখুৱাওঁ। আৰু গোপিনীসকলে ইতিমধ্যে নাম ল'লে আৰু আজি শংকৰদেৱৰে নাম লৈছিলে, 5টা নাম গালে আৰু এয়া নাম শেষ হৈছেগৈ। এতিয়া প্ৰসাদ বিতৰণ কৰিব আৰু আহক এবাৰ আপোনালোকক গোপিনীসকলক ওপৰে দেখুৱাই দিওঁ। আজি নামৰ ভিডিঅ' দিয়া নাই, ইতিমধ্যে মোৰ চেনেলত ভাদ মাহৰ নাম দিছোঁৱেই, সেইবাবে নামৰ ভিডিঅ' আৰু নকৰিলোঁ আৰু গৰমৰ বাবেও কৰা নাই আৰু সকলো সময়তে নামো চাই থাকিব নিবিচাৰে। আৰু এই কাপোৰযোৰ যে দেখুৱাইছোঁ আমাৰ যিগৰাকী নামতী মানে নামাচাৰ্য তেখেতক দিছে, কাৰণ এমাহ তেখেতে নাম গালে আমাৰ নামঘৰত। আৰু এয়া প্ৰসাদ গ্ৰহণ কৰাৰ পিছতে ভাত খাবলৈ বহিছে গোপিনীসকল আৰু মই বিলাইছিলোঁ, তাৰ মাজতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। মই পিছৰ বেষ্টত দ্বিতীয় বেষ্টত খাম, এই বেষ্টত বিলাইছিলোঁ আৰু এয়া গোপিনীসকলে বহুত ফূৰ্তি কৰি ভাত বিলাই হাঁহি ফূৰ্তি কৰি আছে। যদিও গৰম, বহুত ভাল লাগে এনেকুৱা এটা পৰিৱেশ পাবলৈ সঁচাই ভাগ্য লাগিব। কিন্তু বহুতে ওচৰত থাকিও কিন্তু যাব নোৱাৰে, নহয়নে? আৰু এয়া মই সৰু ল'ৰা ছোৱালী লৈও যাব পাৰিছোঁ, গতিকে ভাগ্য বুলিয়ে ক'ব লাগিব। আৰু এয়া গোপিনীসকলে খাই আছে, দুগৰাকী মানে ওপৰত খাইছে, তেওঁলোকক অকণমান তলত বহিবলৈ অসুবিধা, কঁকালৰ বিষ এনেকুৱা ধৰণৰ বয়স হৈছে যেতিয়া, তেওঁলোকক ওপৰতে দিছে। আৰু এয়া মোৰ ভাতকেইটা দ্বিতীয় বেষ্টতে বহিলোঁ। ভাত, দালি, নিৰামিষ চব্জি, নেমু, আচাৰ, মিঠাই আৰু দৈ আছিলে আৰু এয়া খাই আছোঁ, মই ভাত খাই আছোঁ। দ্বিতীয় বেষ্টৰ প্ৰথম বেষ্টৰ যিকেইগৰাকীয়ে খাইছিলে তাৰে দুগৰাকী মানে আমাক এয়া দিছে আৰু আমি দ্বিতীয় বেষ্টত আমাৰ লগত ৰান্ধনীগৰাকীও বহিছে, বহি পেলাই একেলগে এয়া খাবলৈ বহিছোঁ। বিভিন্ন জেগাত বিভিন্ন ধৰণে এই শংকৰদেৱৰ তিৰুভাৱ তিথি পাতে। আমাৰ নামঘৰতনো কেনেকৈ পাতিলে তাকে অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া ভাত খোৱাৰ পিছত তামোল খাই সকলোৱে মহলা মাৰি আছে আৰু মই অকণমান পাণ খালোঁ, তামোল নাখাওঁ যেতিয়া। আৰু এতিয়া এগৰাকী দুগৰাকীকৈ এয়া যাবলৈ ওলাইছে আৰু ময়ো যাম এতিয়া। আৰু সেৱা জনাই নামঘৰত শেষত সেৱা জনাইহে আমাৰ গোপিনীসকলে ঘৰলৈ বুলি যায়। আৰু এয়া অকণমান আপোনালোকক দেখুৱাই দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোত প্ৰথমবাৰ যদি ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অন কৰি ৰাখিব। আৰু এয়া মই নামঘৰত সেৱা জনাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।